তো ফাইনেলি গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু এতিয়া আমি থুকটাত যাব ওলাইছোঁ আৰু বতৰ আজি বহুত গৰম দিছে তথাপিও মানে থুকটাত যাব ওলাইছোঁ আৰু অনামিকাক মানে বহুত সৰু সৰু বস্তু লগা হৈছে সেইকাৰণে মানে অনামিকা কৈ আছে থুকটাত যাওঁ যাওঁ বুলি কিনে সেয়েহে মানে আমি দুইজনে আজি যাম আৰু সৰু সৰু কেইটামান বস্তু আনিম আৰু আপোনালোকক দুখাম কি কি কিনো আনিম যিগোটেই ইমান ডাঙৰ বস্তু নাই সৰু সৰুৱে আনিম মানে ঘৰৰ লাগতিয়াল বস্তু সেয়েহে মানে ভাবিছোঁ থুকটাত যাওঁ আৰু গাইজ এয়া চাওক মানে অনামিকা বাটত দেখা পাই ক'ব লাগছে এইখন ভাল লাগিব বুলি কিনে সেইকাৰণে মানে আনিলোঁ এইটো এক্সিট আৰু ভাল লাগছেনে আপোনালোকে ক'ব এইটো প্ৰায় ওলাইছে আজি দেখা পালোঁ নতুন তাৰমানে এতিয়া লৈ ল'লোঁ আৰু আমাৰ অনামিকাই মানে এইটো মোক চিলেক্ট কৰি দিল এক্সিটটো বেয়া লগা নাই ভালে লাগছে না আৰু আগতে এটা পেণ্ট দিছিল আপোনালোকক দেখুৱাইছিলে সৰু হৈছে সেইকাৰণে আজি মানে যোৱাতে এইটো লৈ দিল মোক আৰু প্ৰায় মোক হাফ পেণ্টবিলাক সি লৈ দিয়ে বেছিভাগ লং পেণ্ট নিদিয়ে হয় নেকি আৰু গাইজ এই দুটা আমাৰ অনামিকা আনিল এই দুটা মানে বহিবৰ কাৰণে মানে বহুত দিনৰ পৰা কৈ আছিল আনিম বুলি আৰু ইফালে পূৰা বজাৰৰ পৰা আহি পাল এয়া বাইদেউহঁতে পূৰা মানে বজাৰ কৰিল ধুকধৰা বজাৰত আৰু মানে গৰমত অৱস্থা বেয়া হৈ গৈছে সকলোৱে মানে গৰমত একদম মানে কি কৰিম কি নকৰিম হৈ গৈছে আৰু ইফালে অনামিকাই মানে পূৰা মিক্সাৰ ঢালি আছে মানে বজাৰৰ মিক্সাৰ আনিছে আৰু চাহ খাম বুলি ভাবি আছে মানে গৰম বেছি হ'লেও অনামিকাই মানে চাহ খাবলৈ নিদিয়ে ইয়ে চাহ খাবই লাগে আৰু এইয়া গাইজ নাতি আমাৰ পূৰা টোপনি যাই আছে আৰু মাকৰ পূৰা চৰ্দি লাগছে আৰু বেবী এইফালে ফুচকা খোৱাত ব্যস্ত নাবি আৰু ইফালে পল্লৱী ফুচকা কেনেকৈ লাগছে বঢ়িয়া না আৰু এইবিলাক পূৰা পাৰ্টি চলি আছে আৰু আজি গৰমত কাঠল খাম মানে পকা কাঠল আৰু অনামিকা পূৰা এইফালে কাটি আছে আৰু গাইজ এয়া অনামিকা এই চব কাঠল কাটিব এতিয়া মানে পকা কাঠল পকা কাঠল খাম এই গৰমত আৰু অনামিকাই পূৰা কাটি আছে এই চাওক ৱাও যা এই চাওক আৰু এইটো মানে আমাৰ বাইদেউহঁতৰ পৰা অনা হৈছে বাইদেৱে মানে এইটো আনিছে চাওক এইয়া কি নাই ভাল না আৰু কৈ আছে অনামিকাই মিঠা বুলি কিনে পূৰা খাৱাত ব্যস্ত এই চাওক আৰু এইফালে পূৰা অনামিকা বিজি হৈ আছে আজি বহুত কাম কৰি আছে ঘৰৰ পূৰা মানে কামত বুজি হৈছে মানে অৱস্থা বেয়া হৈ গৈছে তাৰ আৰু তাই লাজ কৰি আছে মোক কাণ দেখাব খোজা নাই হে গাইজ মানে কাম কৰি থকা কাৰণে তাই মুখখন দেখাব খোজা নাই লাজ পাই আছে উপায় নাই কাম কৰি আছে কাৰণে তাই মানে বহুত লাজ কৰি আছে আৰু কামেই আৰু কি লাজ কৰিব লাগে হয়নে নহয় হা এই হয়নে নহয় মুখখন নেদেখাই তাই আৰু গাইজ ইয়া ৰয়েল এনফিল্ডৰ ডিলাৰ আৰু ইখন মানে নতুনকৈ খুলিছে সেয়েহে মানে ভাবিলোঁ আপোনালোকক অলপ দুখাই দিওঁ আৰু ইখন খুলিছে শাখাতি পেট্ৰল পাম্পৰ কাষত আৰু আমাৰ খুৰাৰ মাটিতে খুলিছে সেইকাৰণে ভাবিলোঁ অলপ আপোনালোকক ভিডিঅ'ত দুখাই দিওঁ যি গতিকে ওচৰতে একদম কাষত ডিলাৰখন খুলিছে সেইকাৰণে ভাবিলোঁ মানে আপোনালোকক দুখাই দিওঁ আৰু যিসকলে ভাবি আছে মানে এনফিল্ড ল'ম বুলি কিনে সেইসকলে নিশ্চয় ভাল হ'ব আৰু গুৱাহাটীত যোৱাতকৈ নিশ্চয় কাষতে পাব সেয়েহে আপোনালোকে লৈ যাওক ইয়াৰ পৰাই আৰু গুৱাহাটীত যোৱাৰ দৰকাৰ নাই সেয়েহে আপোনালোকক ভিডিঅ'টো দেখাই দিলোঁ আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে বাই বাই